আমি মানুহক বুজাব লাগিব যে এনেকে নহব আমি বাচ্চাক জন্ম দি মাৰাৰ অধিকাৰটো আমাৰ কাৰো নাই কয় মোক আল্লাহ জন্ম দিব দিছে আল্লাহৰ বস্তু আল্লাহৰ উপহাৰ হয় কিন্তু আল্লাহৰ বস্তুটো যদি আমি ভাল কৰি ডাঙৰ কৰি ৰাখিব নোৱাৰো তেটো আল্লাহকে অপমান কৰা হ'ব যে আল্লাহ দিয়া উপহাৰ যদি আমি মাৰি পেলালো তেলে কি লাভ হ'ল এটো আটাইতকৈ ডাঙৰটো অপমান আল্লাহকে কৰা হ'ল ভগৱানকে কৰা হ'ল মানে কেটো আল্লাহ দিয়া বস্তু আমি কেনেকে না কৰিব পাৰো আৰে বাবা আল্লাহ তোমাক দিছে ভগৱানে তোমাক দিছে এই কাৰণে যে তুমি ডাঙৰ কৰাৰ সক্ষমতাটো তোমাৰ আছে তুমি যদি তাক আনি পেলাই খাব খুৱাব নিদি বেমাৰত পাৰি মাৰি পেলোৱা এটোটো আটাইতকৈ ডাঙৰ আল্লাহৰ এগেইনষ্টত যোৱা হ'ল ভগৱানৰ এগেইনষ্টত যোৱা হ'ল গতিকে প্ৰত্যেক মাক বাপেকে বাচ্চা জন্ম দিয়াৰ আগতে 4 বাৰ চিন্তা কৰিব লাগে যে ইয়াকটো মই আনি পঢ়াব পাৰিম না না স্কুল দিব পাৰিম না না খুৱাব পাৰিম না না যেতিয়ালৈকে সেইখিনি মই সিওৰ নহয় তেতিয়া মই জন্ম নিদিলে হ'ল বহুত মানুহটো আছে জন্ম নিদিয়াকৈ কিন্তু এবাৰ জন্ম দিয়াৰ পিছত আমি আমাৰ দায়িত্বৰ পৰা আমি হাত সাৰিব নোৱাৰো চৰকাৰেও সাৰিব নোৱাৰে ব্যক্তিয়েও সাৰিব নোৱাৰে সমাজেও সাৰিব নোৱাৰে আৰু সেই ধৰণে আমি আমাৰ লক্ষ্য